নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 আগষ্টত লাখ লাখ মহিলা বেংক একাউণ্টত প্ৰদান কৰিব টকা। সকলো মহিলা ৱেইট কৰি আছে। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে ভাল খবৰ দিলে। লগতে গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে 15 টকা প্ৰদান কৰিব 10,000 কোটি টকা। মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। লগতে নিযুত মহিলা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। অতি শীঘ্ৰে কৰক আবেদন। PM কিশোৰে 20 নম্বৰ কিস্তি ধনৰাশি পোৱা নাই নেকি আপোনাৰ একাউণ্টত? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো সোমাব এই ধনৰাশি। দিব্যাংগ আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰ পিছত অসমবাসী ৰাজ্যিক চলনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। সকলো মহিলা ৱেইট কৰি আছে। অৱশেষত মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। আগষ্ট মাহত 5 টকা সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহতে নলবাৰী জাগিৰোড পাথাৰকান্দি মাৰ্কেটত থুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 2 দিনৰ ভিতৰতে মহিলাসকলৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। মিয়াসকল বাংলাদেশী নহয়, মিয়াসকল অসমৰ প্ৰকৃত সন্তান। এই আজব দাবী কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনৰ। ইমদাদ হুছেইনে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মিয়াসকল ভাৰতৰ যিকোনো প্ৰান্তত যাব পাৰিব বা ঘূৰিব পাৰিব। উজনি অসমৰ খিলঞ্জীয়া সংগঠনক তীব্ৰ আক্ৰমণ কংগ্ৰেছ নেতাৰ। এই সংগঠনসমূহে উজনি অসমৰ পৰা মিয়া আঁতৰি যাব লাগে বুলি কৈছে। মিয়া খেদিবলৈ এইসমূহ সংগঠনক কোনে মালিকস্বত্ব দিলে? এইসকল সংগঠনৰ কি অধিকাৰ আছে? অসমৰ কোন মানুহ ক'ত থাকিব? এই কথা নিৰ্ণয় কৰাৰ অধিকাৰ এইসমূহ সংগঠনৰ নাই। এইসমূহ তথাকথিত সংগঠনক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সময় বান্ধি দিছিলোঁ, কিন্তু সময় উকলি যোৱাৰ পিছতে গ্ৰেপ্তাৰ নকৰিলে। চৰকাৰৰ এনে কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ। এই দাবী কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ হয়। বন্ধু-বান্ধৱীসকল, ইমদাদ হুছেইনে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত কোনো কাৰণতে মিয়ালেণ্ড বনাবলৈ দিয়া নহ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংগঠনটোৱে। লাচিত বৰফুকনে যিদৰে মোগলক খেদিছিল, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পন্থা হাতত লৈছে ইয়া আমাৰ জনগণে ভাল পাইছে। বাংলাদেশী বিতৰণ আৰু সন্দেহজনক নাগৰিকৰ উচ্ছেদক লৈ চৰকাৰক পূৰ্ণ সমৰ্থন। অসমত এতিয়া এনেকুৱা কিছুমান গাঁও আছে য'ত 4 বজাৰ পিছত ওলালে ভয় লাগে, গতিকে উচ্ছেদ চলিছে, চলিবই। অসমৰ খিলঞ্জীয়া মানুহৰ সকলো আমাৰ সৈতে থিয় দিয়ক। অসমৰ জনগণৰ স্বাৰ্থত হাজাৰটা কেছ খেলিবলৈ সাজু আছো বুলি এটা ডাঙৰ মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই। প্ৰতিটো বাংলাদেশী অসমৰ পৰা যাব লাগিব, এয়া স্পষ্ট কথা, চিধা কথা। অসমত কোনো কাৰণতে মিয়ালেণ্ড বনাবলৈ দিয়া নহ'ব এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰা হৈছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ।